নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ এটা আকৌ নতুন ব্লগলৈ। আজি ব্লগটো অকণ স্পেচিয়েল হ'বলৈ গৈ আছে কাৰণ আজি হ'ল শংকৰদেৱৰ তিথি। গতিকে আমাৰ ঘৰৰ সকলো সদস্য মিলি আজি শংকৰদেৱৰ তিথি উপলক্ষে আমি বৰদোৱালৈ যাম আৰু বৰদোৱাত গৈ শৰাই কলিতা আগবঢ়াম। লগতে আমাৰ মা, ভণ্টি, বা, মাহী, জেঠাই সকলো যাব আমাৰ লগত। গতিকে আপোনালোকে মোৰ ব্লগটো চাই থাকক। মই তাত আপোনালোকক দেখুৱাম যে আমি কেনেদৰে বৰদোৱালৈ যাম আৰু বৰদোৱাত আজি কি কৰিম। এয়া জেঠাই আহি পালেহি আৰু আমিও ৰেডি। এয়া দেখিছে, ইয়াত আমি টোপোলা টাপুলি বহুত কিবা কিবি লৈছো। তাত গৈ পেলাই আমি বনাই পেলাই এসাঁজ খাম, নহয় জানো মা? জেঠাই কি কবা আজি প্লেনিং কি? আজি আমাৰ বৰদোৱাত শৰাই দিবলৈ যাম। তাতে আমি খাদ্যখিনি ঘৰৰ পৰাই লৈ লৈছো আৰু সেইখিনি আমি তাতে বহি পেলাই আৰু অকণ এনজয় কৰিম, ভাল লাগিব। কীৰ্তন ঘৰত সোমাম, নাম গাম। আমি গোটেইখিনি গোট খালো আৰু গাড়ীত বহিলো। এয়া পিছফালে মা বহি আছে, এয়া প্ৰাৰ্থনা আছে, মাহী আছে আৰু জেঠাই আছে। গতিকে আমি এতিয়া যাত্ৰা আৰম্ভ কৰিম। গতিকে চাই থাকক ভিডিঅ'টো। আমি আৰম্ভ কৰিলোঁ আমাৰ বৰদোৱা অভিমুখে যাত্ৰা। বৰদোৱা থানলৈ আজি শংকৰদেৱৰ তিথি উপলক্ষে ঘৰৰ পৰা ওলাইছোঁ। আমাৰ ঘৰৰ ফ্ৰণ্টতে এয়া নামঘৰ আছে আৰু দেখিছে আগফালে এইটো দৌৰি আছে, এইটো আমাৰ লিঅ', সি আমাক আগবঢ়াবলৈ আহিছে আৰু এই আমাৰ ঘৰৰ ওচৰৰে মানুহ। আৰু এনেদৰে আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু যিহেতু আমাৰ ঘৰৰ সন্মুখতে নামঘৰ, গাড়ীখন ৰখাই গাড়ীৰ পৰা ভিতৰৰ পৰাই সেৱা এভাগ কৰিলোঁ নামঘৰত। আৰু তাৰ লগতে আমাৰ আৰু এগৰাকী মাহী এতিয়াও গাড়ীত উঠিবলৈ বাকী আছিলে, সোণমাহী। সোণমাহী আহি ৰ'দত ৰখি আছে আৰু সোণমাহীকো গাড়ীত উঠাই লৈছোঁ। আৰু এতিয়া আমাৰ গোটেই যিখিনি আমি মানুহ যাম আজি গোটেইখিনি সম্পূৰ্ণ হ'ল। এতিয়া যিহেতু আমাৰ গোটেইখিনি মানুহ গোট খালে আৰু আমি গাড়ীৰে নগাঁৱৰ পৰা, আমাৰ ঘৰৰ পৰা মানে ডিমৰুগুৰিৰ পৰা আমি গৈ আছোঁ বৰদোৱালৈ। আৰু আমাৰ নগাঁৱত অলপ ভিৰ আছে, আজিকালি গাড়ী মটৰ বহুত বাঢ়িছে, হ'লেও আমি ভিৰৰ মাজে মাজে লাহে লাহে গৈ আছোঁ আগবাঢ়ি। আৰু আহি আমি পালোহি বৰ্তমান ধিং গেট। আৰু ধিং গেটৰ পৰা এইফালে বাওঁফালে গুৱাহাটী যোৱা ৰাস্তা আৰু এইটো হ'ল ধিং বৰদোৱা ৰোড। গতিকে এইটো ৰোড আৰু বেছি ভিৰ থাকে সৰ্বগাঁৱত। আজি অকণমান ভিৰ কম আছিলে। আৰু এইখন হ'ল আমাৰ নগাঁও উৰণীয়া সেতু। এইখন সেতুৰ নাম কি দিছে মই আজিলৈকে গম নাপাওঁ, গতিকে নগাঁও সেতু বুলিয়ে কৈছোঁ। এইখনৰ ওপৰত উঠিলে মনটো ভাল লাগে, কাৰণ কিয় বৰ্তমান নগাঁৱত এখনে অভাৰব্ৰিজ আছে, উৰণীয়া সেতু আছে, আৰু নগাঁৱত আৰু 3খন ব্ৰিজত এতিয়াও কাম হৈ আছে, খুব সোনকালে সম্পূৰ্ণ হ'ব। আৰু আহি আমি বৰদোৱা যোৱা বাটতে পাই ইণ্ডিয়ান অইলৰ এটা তেল ডিপু। ইয়াতে অকণমান তেল ভৰাই লওঁ, যিহেতু তেল নহ'লে গাড়ীখন নচলিব। ইয়াতে আমি অকণমান তেল ভৰাবলৈ ৰ'লোঁ। আৰু ভাল, এইটো ইণ্ডিয়ান অইলৰ ভাল তেল ডিপু। আপোনালোকে যদি বৰদোৱা আহে এইটো তেল ডিপুত তেল ভৰাব পাৰে, কাৰণ ইণ্ডিয়ান অইলৰ তেল ডিপুৰ ওপৰত বিশ্বাস আছে আৰু মাইলেজটো বৰ ভাল দেখায়। তো এইয়া আমি আহি পাই গ'লোহি বৰদোৱাৰ আদৰণি গেট। আৰু গেটৰ তলেদি আমি এনেদৰে সোমাই আহিলোঁ বৰদোৱালৈ। আৰু এটা বৰ ধুনীয়া ৰাস্তা, দুয়োফালে গছ গছনি আছে আৰু তাৰ মাজেৰে আমি আগবাঢ়ি গৈ আছোঁ বৰদোৱা থানলৈ। আৰু এয়া আমি পালোহি বৰদোৱাৰ থান। আৰু বৰদোৱা থানৰ এয়া মেইন গেট। আৰু মেইন গেটৰ ছাইডতে বহুত দোকান আছে, বিভিন্ন ধৰণৰ দোকান আছে। শৰাইৰ কাৰণে ফল মূল বা ধূপ চাকি ইয়াৰ পৰা কিনিব পৰা যায়। আৰু এইখিনিতে আমি গাড়ীখন ৰখাম আৰু ইয়াতে নামিম। আৰু বৰ্তমান এই গেটটো বন্ধ হৈ আছে কাৰণ ভিতৰত কাম চলি আছে। আৰু আমি এই দোকানৰ পৰা মগু, বুট, ধূপ চাকি, কল, ফলহাৰ যিখিনি প্ৰসাদৰ কাৰণে প্ৰয়োজনীয় গোটেইখিনি বস্তু আমি ইয়াৰ পৰাই কিনিলোঁ। আৰু কিনি পেলাই বৰ্তমান আমি এইখিনি লৈ পেলাই আমি নামঘৰৰ ভিতৰলৈ, কীৰ্তন ঘৰৰ ভিতৰলৈ সোমাই যাম। এইটো কীৰ্তন ঘৰৰ ভিতৰলৈ সোমোৱা এটা নতুনকৈ বাট দিছে। আৰু এই বাটটো মেইন গেটটোৰ পৰা বাওঁফালেদি যাব লাগে। আৰু এয়া দেখিছে মেইন গেটটো বন্ধ কৰি থোৱা কাৰণটো, ইয়াত ভিতৰত বিল্ডিং বনাই আছে আৰু ইয়াতে থকাৰ ভাল ব্যৱস্থা কৰি দিয়া হ'ব চৰকাৰৰ ফালৰ পৰা। ধুনীয়া কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। বৰদোৱাখন আগতকৈ বৰ ধুনীয়া কৰিছে, সকলো ফালে সা সুবিধাবোৰ বঢ়াইছে। আৰু এনেদৰে আমি শাৰী পাতিকৈ আগবাঢ়ি গ'লোঁ। আৰু ইয়াত দেখিছে জোতা চেণ্ডেল পিন্ধি প্ৰৱেশ কৰা নিষেধ, আৰু ইয়াতে সোমোৱাৰ আগত হাত ভৰি ধুব পাৰি। গতিকে ইয়াতে আমি চেণ্ডেল থৈ হাত ভৰি ধুই ভিতৰলৈ সোমাই আহিলোঁ। আৰু এই মানুহজন চিনি পাইছেনে বাৰু? এইজন নামনি অসমৰ এজন ভাল শিল্পী আৰু বহু বছৰ ধৰি তেওঁ বৰদোৱাতে আছে আৰু বৰদোৱাতে এনেদৰে লোকগীত পৰিৱেশন কৰে।
আৰু ইয়াত দেখিবলৈ পাইছে ইয়াত গুৰুদেৱে ব্যৱহাৰ কৰা পাটনাত এইভাগেই তেওঁ ব্যৱহাৰ কৰিছিলে তেওঁৰ সময়ত আৰু বৰ্তমান বৰ সুৰক্ষিতভাৱে ভালকৈ ইয়াত ৰখা হৈছে। আৰু কিছু দূৰ আগলৈ যোৱাতে আমি দেখিছোঁ যে ইয়াত নামঘৰত সকলো আই গোপিনীসকল বহি আছে, ভকতসকলো আছে, নাম গাই আছে। বৰ ধুনীয়া এটা পৰিৱেশ। আৰু এয়া আমি প্ৰসাদ কিনি পেলাই নৈবদ্য গৃহলৈ গ'লোঁ আৰু তাতে শাৰী পাতি প্ৰসাদখিনি জমা দিলোঁ আৰু তাৰ পৰা এটা কুপন দিয়ে, সেই কুপনটো লৈ পেলাই আমি কীৰ্তন ঘৰলৈ আগবাঢ়িছোঁ। আৰু এইটোৱে সেই শৰাই কুপনটো, নামৰ শেষত এই কুপনটো দিলে আমাক প্ৰসাদ দিব। গতিকে কুপনটো আমি ভালকৈ থৈ দিব লাগিব নাম শেষ হোৱালৈকে। আৰু ইয়াৰ ভিতৰৰ পৰিৱেশ, কীৰ্তন ঘৰৰ ভিতৰত প্ৰসংগ হৈ আছে, ৰাতিপুৱাৰ প্ৰসংগ আৰু বৰ ধুনীয়া পৰিৱেশ। নামৰ ধনেৰে সঁচাকৈ মন প্ৰাণ শুদ্ধ কৰি নিয়ে। সকলো আই গোপিনী ভকত বৈষ্ণৱসকলে নাম লৈ আছে আৰু লগতে এইফালে আমাৰ মাহঁতো শাৰী পাতি বহিছে, তেওঁলোকেও নাম লৈ আছে। বন্ধু বান্ধৱীসকল, সঁচাকৈ ভাল লাগিছে। দেখিছে যে কিমান ধুনীয়া নাম হৈ আছে ইয়াত কীৰ্তন ঘৰৰ ভিতৰত, মানুহ নধৰা হৈ আছে, চবফালে ভিৰ লাগি আছে, কোনোবা সেৱা কৰি গৈ আছে, কোনোবা আহি আছে, কিন্তু মানুহৰ কোনোফালে কম হোৱা নাই। কীৰ্তন ঘৰৰ বাহিৰতো যি দুভাগ নামঘৰ আছে সেই নামঘৰতো নাম হৈ আছে বেলেগ বেলেগকৈ। আৰু বৰ্তমান মই অকণমান কীৰ্তন ঘৰৰ পৰা আঁতৰলৈ আহিছোঁ, যিহেতু মই এইটো ৰেকৰ্ড কৰিব লাগে, তাত মোৰ ভইচটো অহা নাছিলে, কাৰণ তাত যথেষ্ট নামৰ ধ্বনি আহি আছিলে, সেইকাৰণে অকণমান আঁতৰলৈ আহিছোঁ। ইয়াতো ভাল লাগিছে, বতাহ মাৰি আছে। কীৰ্তন ঘৰৰ ছাইডতে আপোনালোকে দেখিবলৈ পাব যে SBI লিখা আছে। এইটো পানীৰ টেংকিৰ যোনটো পানী ইয়াৰ পৰা ছাপ্লাই হয়, সেই পানীটোৰ টেংকিটোৰ ওচৰতে আহি পেলাই মই ভিডিঅ'টো ৰেকৰ্ড কৰিছোঁ। এইকণ জেগা বৰ ধুনীয়া। আপোনালোকৰ যদি বেছি গৰম লাগে অকণ ছাইডলৈ আহি বতাহ ল'ব পাৰে, কাৰণ যথেষ্টখিনি কীৰ্তন ঘৰৰ ভিতৰত ভিৰ। আৰু ইয়াৰ পিছতে মই ইয়াৰ পৰা কীৰ্তন ঘৰত আমি নাম কীৰ্তন কৰি আমাৰ সেৱাৰ কাম কৰি আমি যাম গংগাপাৰলৈ। গংগাপাৰতো দেখুৱাম, তাতো বৰ ধুনীয়া পৰিৱেশ হৈ আছে। গাইজ, গংগাপাৰত আহিলোঁ, আহি বৰ্তমান মই বহি আছোঁ আৰু মোৰ ৱাইফ আছে পাৰ্টনাৰ লগত। মাহঁত কীৰ্তন ঘৰৰ পৰা অহা নাই, তাত কাৰণ প্ৰসাদ দিয়া নাই। প্ৰসাদ লৈ মাহঁত আহিব আৰু আমিও আহি পাই গোটেইখিনি বস্তু আনিলোঁ, যিখিনি আমাক লাগে, খোৱা বোৱাৰ পৰা আদি কৰি বহিবলৈ মুহা লৈ আহিছোঁ, খাবলৈ পানী বটল লৈ আহিছোঁ। গতিকে ইয়াতে বনাম, ইয়াতে খাম আৰু সেইকাৰণে অকণ জিৰাইছোঁ। ধুনীয়া বতাহ মাৰি আছে। আৰু কিছু সময় আমি জিৰোৱাৰ পিছত আমি ভাবিলোঁ গংগা পুখুৰীৰ পাৰত এক পাক ঘূৰোঁ, আৰু মই আৰু মোৰ ৱাইফ দুয়োজনে মিলি আমি খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ। আৰু পুখুৰীৰ পাৰে পাৰে আমি খোজকাঢ়ি গৈ আছোঁ। আৰু ইয়াতে দেখিছে বিভিন্ন ধৰণৰ ব্যক্তিসকলে ছাইডত খানা খাই আছে, কোনোবাই ফুৰি আছে, কোনোবাই ফটো উঠিছে, কোনোবাই কথা পাতিছে। ধুনীয়া এটা পৰিৱেশ। শংকৰদেৱৰ তিথি উপলক্ষে আজি যিখিনি আমাৰ নগাঁৱৰ মানুহ আছে, প্ৰায় মানুহ আজি বৰদোৱালৈ আহিছে আৰু সকলোৱে আজি দিনটো উপভোগ কৰিছে গুৰুজনাক স্মৃতিবোৰ। গতিকে ভাল লাগিছে। পুখুৰীটোৰ পাৰেদি এক পাক ঘূৰিলে কয় বোলে মনৰ ইচ্ছা পূৰণ হয়, আৰু আমিও মনত কিবা এটা ইচ্ছা লৈ পেলাই এই পুখুৰীটোৰ পাৰেৰে এক পাক ঘূৰিলোঁ। আৰু ইয়াত কিছু ঠাইত অকণমান ৰাস্তাটোত জংঘল হৈ গৈছে। আৰু আমি পুখুৰীৰ পাৰে পাৰে ঘূৰি ঘূৰি আহি আমি সংঘ পালোঁহি, আৰু সংঘৰ ৱালতে ধুনীয়াকৈ গুৰুজনাৰ এভাগ চিত্ৰ অংকন কৰি থোৱা আছে, বৰ ভাল লাগিছে চাই পেলাই। আৰু লগতে আমি আহি পাই এয়া দেখিছে সংঘৰ সন্মুখত এনেদৰে পুৰি ভাজি খুৱাই আছে, আৰু প্ৰত্যেকবাৰ শংকৰদেৱৰ তিথিত ইয়াত পুৰি ভাজি খুৱায়েই। আৰু আহি পাই দেখিলোঁ যে মাহঁতেও খোৱা বোৱা আৰম্ভ কৰিলে, কাৰণ ৰাতিপুৱাৰ পৰা মাহঁতে একো খোৱা নাছিলে, মাহঁত নামঘৰত আছিলে, গতিকে একো খাব পৰা নাছিলে। গতিকে আমি অহাৰ আগতে মাহঁতে খোৱা বোৱা আৰম্ভ কৰিলে। মাহঁতৰ খোৱা বোৱা শেষ হোৱাৰ পিছতে আমিও আজি খাম, খাই পেলাই আমি লাহে ধীৰে ঘৰলৈ উভতি যাম। আজি আমি দিনটো বৰদোৱাত কটালোঁ, আমি কীৰ্তন ঘৰত সেৱা কৰিলোঁ, আৰু আমি ধুনীয়াকৈ সকলোৱে মিলি এসাঁজ খালোঁ বহু দিনৰ মূৰত। বৰ ভাল লাগিলে, আজি বৰ ভাল এটা দিন পাৰ কৰিলোঁ। আৰু এয়া দেখিছে মাহী কি কোৱা আজিৰ দিনটোৰ বিষয়ে? ইয়ালৈ আহিব, যদি বৰদোৱালৈ অহা নাই আহিব, চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব, লাইক কৰিব, তেতিয়া আকৌ আৰু নতুন এনেকুৱা ভিডিঅ' আপোনালোকে চাবলৈ পাব। হয়, মই অনুৰোধ জনাইছোঁ যাতে মোৰ আজি যদি ব্লগটো চাই আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো লাইক কৰি দিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে।
আৰু আজিৰ দিনটোৰ সকলো কাৰ্যসূচী সামৰি এতিয়া বৰ্তমান আমি বিয়লি ঘৰলৈ গৈ আছোঁ। ধন্যবাদ আৰু ভিডিঅ'টো চাই থকাৰ সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় গুৰু শংকৰ।